Okay, so hey guys, my name is Zintu and you watching Tech Zintu. তো সঁচাকৈ আছে নেকি কৃষ্ণ আৰু সাক্ষী বাচি এতিয়ালৈকে আৰু লগতে কৃষ্ণ আৰু সাক্ষীৰ কি হ'ল যি কাৰণ তেওঁলোকৰ ফোনটো উঠা নাছিল আৰু লগতে আজিৰ ভিডিঅ'টো তাৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম লগতে কৃষ্ণ কেতিয়া ক'ত আছে লগতে আমি আলোচনা কৰিম ফণীৰ দ্বিতীয় পত্নী আছে নেকি তাৰ বিষয়ে আমি এই ভিডিঅ'টো আলোচনা কৰিম লগতে তেওঁৰ ল'ৰা আৰু এজন আছে নেকি তাৰ বিষয়ে আমি এই ভিডিঅ'টো আলোচনা কৰিম তো আপোনালোকে সম্পূৰ্ণ এপিছডটোৰ বিষয়ে চাই থাকিব আৰু লগতে সেই তিৰোতাজনীৰ অৰ্থাৎ ফণীৰ ছেকেণ্ড পত্নীৰ এতিয়া কি মৃত্যু হ'ব নেকি তাৰ বিষয়ে আমি এই ভিডিঅ'টো আলোচনা কৰিম তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই প্লিজ লাইক কৰি দিব আৰু চেনেলটোলৈ নতুন আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ আজিৰ এই ভিডিঅ'টোত মই আজিৰ সম্পূৰ্ণ এপিছডটোৰ বিষয়ে জনাম তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আজিৰ এপিছডটো হ'ব 91 নম্বৰ এপিছড আৰু আজিৰ এপিছডটোৰ আপোনালোকে প্ৰথমতে দেখিবলৈ পাব আপোনালোকে ফণীহঁতক আপোনালোকে চ'ত দেখিবলৈ পাব লগতে তেওঁলোকৰ ঘৰত সম্পূৰ্ণ চিন্তনীয় হৈ থাকিব আৰু চিন্তাত মগ্ন হৈ থাকিব লগতে তেওঁলোক অৰ্থাৎ সেই তিৰোতাগৰাকী আৰু সেই ল'ৰাজন তেওঁলোকৰ ঘৰত থাকিব সেই আজি চ'তত দেখিবলৈ পাম আমি আৰু লগতে তেওঁ অৰ্থাৎ তিৰোতাজনী যে বিষ খাইছিল বটলৰ পৰা উলিয়াই লগতে সেইটো ঠিক কৰিবলৈ চাই থাকিব আৰু লগতে এতিয়া তিৰোতাজনীটো মৃত্যু নহয় কিন্তু সম্পূৰ্ণ ঠিকে থাকিব কিন্তু তেওঁক পানী খুৱাই থাকিব তেনেকুৱা আপোনালোকে দেখিবলৈ পাব লগতে সকলোৱে সুধি থাকিব বিকিহঁতে সুধি থাকিব অৰ্থাৎ বিকিৰ মামীয়েকে সুধি থাকিব যে সঁচাকৈ কিবা তেনেকুৱা আছিল নেকি আগতে তো তেনেকুৱা কথাবোৰ সুধি থাকিব ফণীক আৰু লগতে ফণী এতিয়া কি কয় এইটো আজিৰ শ্ব'টোতে আমি দেখিবলৈ পাম তো আপোনালোকে আজিৰ শ্ব'টোত আপোনালোকে ফণীহঁতক আপোনালোকে শ্ব'ত দেখিবলৈ পাব আমি একবাৰো তাৰপিছত নেক্সট ষ্টৰিটোৰ বিষয়ে গাইছে আৰু এইটো ষ্টৰিত আপোনালোকে দেখিবলৈ পাব ৰক্তিমা আৰু লগতে ৰক্তিমাই বনাই লোৱা নতুন মামীয়েকক আপোনালোকে শ্ব'ত দেখিবলৈ পাব আৰু লগতে তেওঁলোক দুজনে সেইবোৰ কথা আলোচনা কৰি থাকিব অৰ্থাৎ কেনেকৈ ফণীহঁতক ধ্বংস কৰিব পাৰি তেওঁলোকক কেনেকৈ ধ্বংস কৰিব পাৰি আৰু লগতে কেনেকৈ কৃষ্ণক ফচাব পাৰে সেইবোৰ কথা আলোচনা কৰি থাকিব লগতে কৃষ্ণহঁতক যি ফচাইছে সেইটো কথা অৰ্থাৎ কৃষ্ণহঁতে এতিয়া জীয়াই আছে কিন্তু কৃষ্ণহঁতক কিডনেপ কৰি থৈছে আৰু এতিয়া কোনে থৈছে এইটো চাব লগা বিষয় লগতে কৃষ্ণকতো দুজন ব্যক্তিয়ে কিডনেপ কৰিব পাৰে এজন হৈছে সেই বানি লোৱা মামীয়েকজন অৰ্থাৎ ৰক্তিমৰ বানি লোৱা মামীয়েকজন আৰু বেলেগ এজন হ'ব পাৰে অৰ্থাৎ কাকলি হ'ব পাৰে সেইজনটো সেইটো চাব লগা বিষয়টো এই দুজনৰ ভিতৰত কোন হয় নে বেলেগেও হয় সেইটো চাব লগা বিষয়টো এতিয়া ৰক্তিয়ে সেইবোৰ প্লেন বনাই থাকিব আৰু লগতে এতিয়া কৃষ্ণ আৰু সাক্ষী যি মৃত্যু হোৱা নাই সেইটো কথা জানিব পৰা গৈছে আৰু লগতে কৃষ্ণ আৰু সাক্ষী এতিয়া অপহৰণ কৰি থৈ দিছে আৰু লগতে তেওঁলোকৰ কি মুখত দুহিতা মৰা আছে তো সেই তেনেকুৱা আপোনালোকে দেখিবলৈ পাব কেইদিনমান পিছত তো গাইছ আপোনালোকে আজিৰ শ্ব'টোত ৰক্তিমতক আৰু লগতে মামীয়েকক আপোনালোকে শ্ব'ত দেখিবলৈ পাব এতিয়া আমি আগবাঢ়ো তাৰপিছত লাষ্ট ষ্টৰিটোৰ বিষয়ে গাইছে আৰু এইটো ষ্টৰিত আপোনালোকে দেখিবলৈ পাব আপোনালোকে কাকলিহঁতক আপোনালোকে শ্ব'ত দেখিবলৈ পাব আৰু কাকলি আৰু মাকক সেইবোৰ কথাত দেখিবলৈ পাব অৰ্থাৎ ৰক্তিমা কৃষ্ণহঁতক কেনেকৈ ধ্বংস কৰিব পাৰি বা কেনেকৈ সেই কৰিব পাৰি সেইবোৰ কথা তেওঁলোকে চিন্তা কৰি থাকিব লগতে তেওঁলোকে আৰু কাকলিক বুজাই থাকিব মাকে সেইবোৰ কথা অৰ্থাৎ কাকলি যেন একো বিপদ নহয় সেইবোৰ কথা মাকে বুজাই থাকিব তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব বাকী আপোনালোকে কাকলিহঁতৰ কি হয় আপোনালোকে শ্ব'টোতে দেখিবলৈ পাব তো গাইছে এইখিনি আছিল আজিৰ এপিছডটোৰ বিষয়ে যিটো মই আপোনালোকক ক'লোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো নতুন গাইছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি যাব কিয়নো ডেইলি এনেকুৱা ভিডিঅ'ৰ পৰা আপডেট এই চেনেলটোত আহি আছে তো আপোনালোকে মিছ নকৰিব তো লগ পাম এটা নতুন ভিডিঅ'লৈ তেনেহ'লে see you again my next video